মানকদা দেখোন মানকদা কি কৰি আছে হে মই কোচিং গৈছিলো যাহে কালি 26 জানুৱাৰী যে বন্ধ থাকিব বুলি পুৰা মালটো লৈ ললো ডিকি ভৰ্তি কৰি মাল লৈ ললা কালি ফ্ৰাইডে বুলি তাকে বাকি কালি প্লেনিং কি 26 জানুৱাৰী বুলি কালি প্লেনিং তেনেকা নাই ৰবা কি প্লেনিং বলো আমাৰ লগত আমি কালি ৰেলী এটা ওলাম লগৰ কেইজনৰ লগত তাকে 50 খন বাইক থাকি থাকিব কালি ওলাও তাতে চন্দ্ৰপুৰৰ ফালে যাম মজা আছে মাল চাল খাম বিন্দাস পাৰ্টি হ'ব খানা হ'ব যোৱা এনজয় কৰা বলক ভাল লাগিব মজা লাগিব মই নাযাওঁ দিয়া যোৱা তোমালোকে কিয় কি 26 জানুৱাৰীত ঘৰত সোমাই থাকিব কওকচোন ঘৰত সোমাই ভাল লাগে সেই কালি ওলাব লাগে গণৰাজ্য দিৱস কি মজা লাগিব যোৱা তোমালোকে যোৱা ষ্টৰিবিলাক চাম দিয়া যোৱা ঠিক আছে দিয়ক তেনেহ'লে ৰখক এতিয়া ক'ত যোৱা পিছে এতিয়া যাম মই প্ৰথমতে ঘৰত যাম তাৰপিছত মই পাপুদাৰ তাত যাম অলপ বহিম যাব নেকি পাপুদাৰ যোৱা মোৰ কাম এটা আছে নহ'লে গ'লোৱে পাপুদাৰ তাত বলক বহুত দিন লগ পোৱা নাই একেলগে বহু অলপ কৈ থাকাচোন যদি মোৰ কামটো জল্দি হয় মই গুচি যাম ঠিক আছে দিয়ক ঠিক আছে দে আহিছোঁ লগ পাম দিয়ক ঠিক আছে আহা আহিলা এই বহা বহি লোৱা বস্তুটো আনিছা আনিছা দিয়া ল'ম ৰ'বা অলপ দেৰিকে পিছে কালি প্লেনিং কি 26 জানুৱাৰীৰ প্লেনিং তেনেকুৱা একো নাই এই অফিচত থাকিব লাগিব ন অফিচতে ধৰা তাতে পতাকা উত্তোলন কৰিম কেক চেক কাটিম অলপ মিঠাই চিঠাই খাম তেনেকৈ অফিচতে থাকিব লাগিব আৰু মই অফিচ ছুটি ল'ব নোৱাৰোঁ ন সেইকাৰণে আৰু এই খৰি এটা দিয়াচোন বাকী তোমাৰ কোৱা বাকী মোৰ মানে সেই আৰু লগৰবিলাকৰ লগত অলপ ওলাই যাম ৰেলী এটা হ'ব 50 মান বাছ স্কুটি লৈ কিনে এই চন্দ্ৰপুৰৰ ফালে যাম আচ্ছা আচ্ছা তাতে সেয়ে আৰু আপুনিতো নোৱাৰিব আৰু নাই মই নোৱাৰিম দিয়া মোৰ অফিচ থাকিব নহয় এই তোমালোকে আৰু অলপ ভালকে এনজয় কৰা আৰু এই আৰু দিয়া ভাল লাগিল বাৰু বুজিলোঁ আপুনি বাৰু নাযায় কিন্তু মানৱদা বাওঁপন্থী নেকি বাওঁপন্থী মানে আগতে লগ পাইছিলোঁ লগতে মই সুধিলোঁ আচ্ছা কালি আমাৰ লগত যোৱাব নেকি ৰাইডত যাম ভাল লাগিব মানৱদা ক'লে নাই বোলে একো প্লেনিং নাই 26 জানুৱাৰী ঘৰতে সোমাই চাওকচোন চাওক 26 জানুৱাৰীৰ দিনা কোনোবা এনেকৈ ঘৰতে সোমাই থাকে নাই আচ্ছা তুমি সেইকাৰণে ভাবিলা সি বাওঁপন্থী বুলি আৰু কি আচ্ছা তুমি এনে তাক লগ পাব কিমান বছৰ হ'ল বেছি বছৰ হোৱা নাই 2 বছৰমান হ'ল আচ্ছা তুমি তেন্তে তাৰ বহু কথা নাজানা তেনেকৈ নাজানো বাৰু সেইটো তাৰ আছে কথা তুমি শুনিবা জানো কওকচোন কওক ৰ'বা তেন্তে এই চুঙাটো দিয়াচোন আচ্ছা তেন্তে তুমি তাৰ কথাবোৰ এতিয়া শুনা মই তোমাক কম এফালৰ পৰা হা সেয়া আছিল 90 দশকৰ শেষৰ ফালৰ কথা সেই সময়ত তাৰ দেউতাক আছিল এজন বিশিষ্ট সমাজকৰ্মী লগতে তেওঁ আছিল গাঁওখনৰ প্ৰধান শিক্ষক তেওঁ বহু সামাজিক কাম কাজতো জড়িত আছিল গাঁওখনত তেখেতৰ এটা ভাল সুনাম আছিল কিন্তু এদিন ৰাতি দেৱাদা ঘৰত আছে কোনোবাই মাতা যেন শুনিছো কোন বা এই ৰাতি টংকেশ্বৰ টংকেশ্বৰ এবাৰ বাহিৰত যাই চাচোন কোন হয় কাক বিচাৰিছে দৌৰদা আছে নে নাই আছে মাতি দিয়াচোন এবাৰ মই মাতি দিছোঁ ৰ'ব
দাদা দুজন মানুহ আহিছিলে আপোনাক বিচাৰি। ইমান ৰাতি বাৰু দেচোন, মাতি দেচোন বাৰু। ঠিক আছে মই মাতি দিছোঁ। দাদা আহক ভিতৰলৈ আহক, মাতিছে আপোনালোকক। আহক আহক। দাদা নমস্কাৰ। নমস্কাৰ। বহাচোন, তোমালোক বহাচোন। পিছে তোমালোকক যে চিনি পোৱা নাই, আমাৰ গাঁৱৰ যেনতো লগা নাই তোমালোকক। আপুনি আমাক চিনি নাপাব দাদা। কিন্তু আমি আপোনাক চিনি পাওঁ। আপুনি বাৰু প্ৰশান্ত দুৱৰা নহয়নে? হয় হয়, মইতো প্ৰশান্ত দুৱৰা। আপুনি বাৰু এইবাৰ 26 জানুৱাৰীত নিজৰ স্কুলত এটা গণৰাজ্য দিৱসৰ কাৰ্যসূচী অনুষ্ঠান কৰিবলৈ মন মেলিছে হয়নে? হয়, মই পাতিছোঁ। আৰু সেইদিনাখন আপুনি আকস্মিক বক্তৃতা, চিত্ৰাংকন প্ৰতিযোগিতা, আবৃত্তি, ৰচনা এইবিলাক অনুষ্ঠানো পাতিছে। হয়, পাতিছোঁ। ইয়াৰ কাৰণে আপুনি ওচৰৰ 10খনমান গাঁৱক আপুনি আমন্ত্ৰণো কৰিছে মানুহবোৰক। কিন্তু এইবোৰ কথা আপোনালোকক ইমান ৰাতিলৈ সুধিব আহিছে যে, আপোনালোক কোন? দাদা গণৰাজ্য দিৱসক লৈ আমি দিয়া নিষেধাজ্ঞাৰ কাৰণে আপুনি অৱগত নহয় নেকি? নিষেধাজ্ঞা? গণৰাজ্য দিৱসৰ দিনা? মই এতিয়াহে বুজিছোঁ আপোনালোক কোন। কেইদিনমান আগতে এই যে অনুষ্ঠান বাতিল কৰিবলৈ ধমকি দিয়া চিঠিবোৰ তোমালোকেই দি নাছিলা জানো? হয়, আমিয়েই দি আছিলোঁ। আৰু 3বাৰকৈ চিঠি দিয়াৰ পিছতো আপুনি একো গুৰুত্ব নিদিলে। উল্টা এতিয়াতো দেখিছোঁ আপোনাৰ এই গণৰাজ্য দিৱসৰ অনুষ্ঠানটো পাতিবলৈ একেবাৰে 7খন-8খনহে কৰি আছে। হয়, কিয় নাপাতিম? দেশৰ 50 বছৰ হৈছে, পাতিবই লাগিব ন? দাদা দেশখন সঁচাকৈ গণতান্ত্ৰিক দেশ হৈছেনে? আৰে বাবা, তোমালোকে গণতন্ত্ৰৰ কথা কি বুজিবা? হাতত বন্দুক লৈ ৰাতি মানুহৰ ঘৰত আহি ধমকি দিয়া চিঠি লিখি, আৰু তোমালোকে মোক বুজাব আহিছা গণতন্ত্ৰ হৈছেনে নাই? দাদা অকণমান চাই কথা ক'ব নেকি? বন্দুক আছে, কিন্তু আমি আপোনাক দেখুওৱা নাই। খাই দিয়া তেন্তে। তোমালোকৰ এই ভয় ভাবুকিত মই ভয় নাখাওঁ দেই। এই প্ৰশান্ত দুৱৰা তেনেকুৱা মানুহ নহয়। মই গণৰাজ্য দিৱস পাতিমেই। দাদা আপুনি অলপ বেছি উৰিছে নেকি? আমি আপোনাৰ ঘৰত লগ ধৰি মুখামুখিকৈ বুজাব আহিছোঁ যে আপুনি আমাৰ কথাখিনি শুনক। আপোনাৰ অনুষ্ঠান বাতিল কৰক, নহ'লে অন্যথা ভয়াৱহ পৰিণামৰ সন্মুখীন হ'ব লাগিব। আপোনাক এইখিনি শুনক, বুজিছে নহয়? দেশৰ কাৰণে মই সেই ভয়াৱহতা নেওচিবলৈ সাজু। যোৱা, যি কৰি ল'বা কৰি লোৱা তোমালোকে। আৰু সন্ধিয়া আহিলে তোমালোকক মই চাহ পানী খুৱাই পঠালোঁ হয়, কিন্তু এই ৰাতি তোমালোকক যাচিবলৈ মোৰ তাত ৰঙা পানীও নাই। তোমালোকে যাব পাৰা। ইয়াৰ পৰিণাম আপুনি চাই ল'ব। সেইদিনা আছিল 25 জানুৱাৰী দেওবাৰ। কাৰ্যসূচীৰ বাবে দুৱৰা স্কুলখন পৰিদৰ্শন কৰি উভতিব লৈছিল। তাৰপিছত কি হ'ব আৰু? তাৰপিছত পুলিচ আহিল, ঘূৰা ফুৰা কৰিলে, বস্তুবোৰ চালে, তাৰপিছত নাই আৰু।
মানুহে তেনেকেই কষ্টত ডাঙৰ দীঘল হ'ল, তেনেকৈ কষ্টত সি পঢ়া শুনা কৰিলে, তেনেকৈ সি দেউতাকৰ ফাইলবোৰ লৈ কোৰ্ট কাছাৰী অহা যোৱা কৰিলে, তেনেকেই ঘূৰি ফুৰিলে। নাই, একো নোলাল। চৰকাৰ আহিল, চৰকাৰ গ'ল, বহু চৰকাৰ তেনেকৈ চেঞ্জ হ'ল। সি সেই ধুমুহা বৰষুণ নেওচি তাৰ দেউতাকৰ কামৰ কাৰণে ঘূৰি ফুৰিলে, কিন্তু নাই, একো তাৰ সুসূত্ৰ নাপালে, একো সন্ধান নাপালে। এদিন সি হাৰ মানি তাৰ যিমান ফাইল আছিল গোটেইবোৰ জ্বলাই দিলে। বৰ বেয়া কথা হ'ল। অকল মানুহৰ দেউতাক বুলিয়ে নহয়, তেনেকুৱা বহু মানুহ আমি 90s হেৰাইছোঁ বা হত্যা সন্মুখীন হৈছে। আমি গণৰাজ্য বা স্বাধীনতা দিৱসত আমি শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাওঁ নে নজনাওঁ? জনাওঁ। যেনেকৈ আমি স্বাধীনতা বা গণৰাজ্য দিৱসত আমাৰ যিবোৰ আন্দোলন কৰিছিল বা আমাৰ যিবোৰ সীমা প্ৰহৰী আছিল, সেই সকলোকে আমি শ্ৰদ্ধাঞ্জলি জনাওঁ। কিন্তু আমি এইবোৰ মানুহক আমি সেইবোৰ শ্ৰদ্ধাঞ্জলি নজনাওঁ, হয়নে নহয়? এটা সময়ত অসমত হোৱা গুপ্ত হত্যাৰ মানুহবোৰকো আমি নিৰপৰাধী মানুহবোৰকো আমি শ্ৰদ্ধাঞ্জলি জনাব লাগে। কাৰণ বহুতো আত্মীয় ব্যক্তি সেই সময়ত হেৰাই গৈছিল। তাৰ এতিয়াও কেছবোৰ কোৰ্ট কাছাৰীত উৱে খাই বহি আছে, বস্তুবোৰ একো ওলোৱা নাই এতিয়ালৈ। আত্মীয় স্বজনবোৰ হেৰাই গৈছে, কিন্তু কোৰ্ট কাছাৰীত তাৰে ফাইল তেনেকেই থাপ খাই পৰি আছে, উই খাই গৈছে। বুজি পাইছা? এতিয়া তোমালোকে এইবোৰ কথা বাৰু জানিছিলা, তোমালোকে ৰেলী যাবা, তোমালোকে খানা খাবা, ভাল কথা এইবোৰ। কিন্তু এটা সময় আছিল যেতিয়া গণৰাজ্য দিৱস বা স্বাধীনতা দিৱসত মানুহ ঘৰৰ পৰা ওলাব ভয় কৰিছিল, মানুহৰ হাতে হাতে বন্দুক আছিল। বুজি পাইছা? সেই সময়ত মানুহৰ দেউতাকে সাহস কৰি এই কামবোৰৰ কাৰণে আগভাগ লৈছিল। যিটো সময়ত গুপ্ত হত্যা হৈছিল, সেইটো সময়ত মানুহৰ দেউতাকে ওলাই সেই কামবোৰ কৰিছিল সাহসেৰে। এতিয়া ধৰা জেনেৰেশ্যন বাই জেনেৰেশ্যনৰ পিছত সেই গুপ্ত হত্যা হোৱা মানুহখিনিক আমি পাহৰিম, কালৰ বুকুত সেইবোৰ হেৰাই যাব। বুজি পাইছা? মানস আৰু তাৰ দৰে বহু মানুহে বহুত কি জুই একুৰালৈ জীয়াই আছে, আমি বুজা ইমান সহজ নহয়। তথাপি আছে সিহঁত, হয়তোবা দেশৰ ওপৰত কিবা এটা ভৰসা আছে। এদিন না এদিন কি ঠিক কিবা এটা ন্যায় পাব। আৰু মই তাক জানো, সি এইবোৰ ৰেলী চেলীত নাযায়, কিন্তু সদায় সি সেইদিনা এপাক মন্দিৰ যায়। সি বাওঁপন্থী নহয়, সি মাথো কিছুমান কথাত উদাসীন।